তো শ্ৰদ্ধা ৰাইজ স্বাগতম জনাইছো বি ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজি ৰাতিপুৱাই এটা কাম কৰিব লাগিব কাৰণ এই মানুহটো আজি এনেকে বহি আছে অলপ টেনচনত ফখত আৰু ৰাতিপুৱাই উঠিয়ে মানে এটা মই আজি কিচেনত সোমাব লাগিব মোৰ কাম কাৰণ তাই আজি ৰজা ৰাখা নাই অলপ অসুখ হৈ আছে সো ৰজা যেহেতু ৰাখা নাই গতিকে মই ৰজা ৰাখি ফেলেও তাইক মানে এটা বস্তু বনাই খুৱাম আজি একদম হেলদি বস্তু বনাই খুৱাম কি আন পাইছে এটা ইমেজিন কৰি কোচোন মোক কি বস্তু মোৰ ফেভাৰিট বস্তু কি হেনে কি ফেভাৰিট বস্তু থাকে মোৰ পটকে বনাব পাৰা ওটছৰ অলপ বেলেগকে বনাম আজি গাখীৰ দি ওটছ গাখীৰ খেজুৰ কিচমিচ দি ওটছ নবনাও ওটছত বিভিন্ন ধৰণৰ মানে চব্জি দি এটা ধুনীয়া খিচাৰি বনাম আৰু ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব একদম হেলদি ডায়েট এইটো গতিকে ভিডিঅ'টো চালে হয়তো বনাব ট্ৰাই কৰিব পাৰিব আপোনালোক আৰু বহুতে বেছি টেষ্টি হয় য'তে খাবি নাখা ওটছ খাই ভাল পা নে বেয়া পা মই বনালি বিশেষকৈ বেছি ভাল পা ন হা মই যি বনাই তাকে খাবা ছাগাল ওলাটো বুন্দিয়াৰ দৰে বনাই দিলি খাবা না য ওচৰ খিচাৰিটো বনাও চলো ওচৰ যোৱা লাগ পোৱা নাই আৰু যিহেতু এফালে আজি ৰজা ৰাখা নাই ৰাখিব পৰা নাই গতিকে হেলদি ৰেচিপি এটা বনাই খুৱাই আছোঁ মই এফালে এইটো ইয়াত মই বনাম প্ৰথমতে ইয়াতে মটৰ চটৰ দিয়া আছে দুটামান দিয়ে ল'লোঁ গতিকে আৰু দুটা দিলোঁ আৰু ভিডিঅ' বনালোঁ যিহেতু এনেকৈ মটৰ দুটামান আৰু লগত আলু চালু বইল কৰি ধুনীয়াকৈ বনাই আছোঁ ওটছৰ এটা ভাল খিচাৰি ৰেচিপি কেঁচা মটৰৰ পিছত দি দিলোঁ আলু আৰু এফালে বিলাহী আৰু একদম পকা লাল পৰা বিলাহীৰ দৰে জলকীয়াও ৰেডি হ'ল গাজৰ মেইন বস্তু কি ক গাজৰ পকা জলকীয়া পিঁয়াজ আৰু বিলাহী ৰেডি আৰু এইফালে তেল পৰিলে কুকাৰত আৰু এইফালে খাবা পুৰা মুখ মেলি আছে কোনি আৰু যিহেতু খিচাৰি কমকৈ মাৰি যা যিহেতু খিচাৰি চব বস্তু কমকৈ মাৰি যা অ'কে এটাই দিলোঁ এইটো হালধি কমকৈ জলকীয়া ক হ'ব অলপ বুলি অলপ আছে একো বেছি নালাগে জলকীয়া মাৰি দিছোঁ অ'কে হ'ব দে আকৌ নাই খাৱা নলা হয়তে খাওঁ কতে বেলেগ ৰেচিপি হ'ব এইটো খাৱাৰ পিছত কলি হ'ল মোক খাবা মিলি চলি হ'ল আৰু ফাইনেলি এটা ওটছ পৰিব কেমনমান খাবি অ'কে দুপৰীয়া বহুত হৈ যাব গম পাবা ফাইনেলি ৰেচিপি ৰেডি চাওক কিমান ধুনীয়া কালাৰ হৈছে সেই হিচাপে টেষ্ট কেনেকুৱা খাই দেখাই দিব পাৰোঁ পিঁয়াজ চিয়াজ ইয়াত ল'লে জনাই আছে কেনে দেচোন ক টেষ্টটো কেনে মজা না হা জানছো না বনাবা A few inches later কাম কৰা আজি দেখিছোঁ দে অলপ পৰ্দাৰ পাইপ ধুবা লাগব তোমালোকৰ কাৰণে ৰজা ৰাখা নাই মই ৰেচিপি বনাই দিলোঁ ৰজা ৰাখা মানুহটো কি ধুনীয়া তোমালোকৰ ওটছৰ খিচাৰি বনাই দিলোঁ তাৰপিছত এই পাইপ পৰ্দাৰ কাৰণে ধুবা লাগে যিহেতু ঈদ আছে অলপ সাজান কাচান কৰিব লাগিব আৰু এনেকৈ ধুনীয়াকৈ খিচাৰি বনাই খুৱাই অলপ দাড়ি চুলিও কাটিলোঁ কাৰণ দাড়ি চুলি দীঘল হ'লে ৰজাৰ দিনত অলপ বেমাৰী লোক এটা আহে সেইকাৰণে অলপ দাড়ি চুলি কাটি আহিলোঁ আৰু এফালে ওটছৰ খিচাৰি খাই গাত ধৰিছে কিবা মদ খোৱা মানুহৰ দৰে অৱস্থা চাওকচোন পুৰা হালকা কি আই বেমাৰ না টাইট খাই ধৰিছে ওটছ ফুলি ইচ্ছে নেকি পেটত হয় পুৰা হেল্ডি আৰু টেষ্টি হৈছিল নে খানাটো নেক্সট টাইম আৰু খাব মন আছে নে এনে কালি আৰু ডেইলি বনাই খুৱাব লাগিব ৰজা নাখায় মানুহৰ দৰে খাই থাকিব বেয়া নালাগে হা আইতা উঠিয়া পাকঘৰত সোমাব পাৰিছে আৰু সেইফালে বাৰু পাকঘৰত সোমালা ইফতাৰৰ যোগাৰ কৰাৰ কাৰণে মোৰ বাৰু আজি এটা প্ৰগ্ৰেম আছে মানে দাৱাত এটা আছে ইফতাৰী কৰাৰ কাৰণে মানে ইনভাইট কৰিছে ৰজা খানা বুলি কওঁ আমি অৱশ্যে ৰজা খানাত যাম আৰু বৰ্তমান যোৱাৰ টাইমলৈকে মই পৰীক্ষাৰ বহি চাই আছোঁ কাৰণ 25-26 তাৰিখে যিহেতু ৰিজাল্ট দিম সেইবিলাক বহি প্ৰায় চোৱা হ'লে আৰু তলত এইফালে আছে গতিকে পৰীক্ষাৰ বহিখিনি মই চাই লওঁ তাৰপিছত ইফতাৰী দাৱাতত যাম আৰু ভিডিঅ'বিলাক যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাই আছোঁ অন্য এটা নতুন ব্লগৰ সৈতে